Hi guys, आं दिदोम ब्लग इउटुब चेनेलनिफ्राय बयखौबो आंनि गोसो गोरबोनिफ्राय खुलुमनायखौ जासिहरनाय थाबाय। गाइस, মই দিদম ব্লগ ইউটিউব চেনেলৰ পৰা সবকে মই স্বাগতম জনালোঁ। গুড মৰ্নিং থাকিল সবকে। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ গুৱাহাটী ফেঞ্চি বজাৰ। তাতে আমাৰ আমৰ দামটো হ'ল 100 টাকাৰো আছে পাৰ কিলো, 50 টাকা 40 টাকা এনেকুৱাও আছে আৰু কি। আজি মই চাইকিনি গম পালোঁ মানে মাৰ্কেটত কি দামত মানে আমবিলাক বিক্ৰী কৰি আছে। কিছুমান আমবিলাক বানাৰসী আম বোলে, এইবিলাক 150 টাকা কিলোলৈকে বিক্ৰী কৰি আছে আৰু কি। তাতে ভাল লাগিল। Pansi Bazar ইমান ভিৰ অভাৰব্ৰিজত উঠি গ'লোঁ। তাৰপিছত ব্ৰহ্মপুত্ৰ আছে ওচৰত। ইমান গৰম। Ang lasan पूरा पानी पानी हो गया, पूरा पानी पानी। নতুন দলং হৈ আছে এইপিনে, এইটো নতুন দলং, নতুন চৰাইঘাট। এতিয়া কমপ্লিট হোৱা নাই, হ'ব আৰু বেছি দিন নালাগে আৰু হৈছে নিচিনাই আৰু। জাহাজ पूरा लमला जोब्बाय नै, पूरा फ्लाट ब्रह्मपुत्र। नोंजों आंजों लोगो मोनना बोरै मोनाबिलि समा, नोंजों आंजों लोगो मोनना बोरै मोनाबिलि समा। Pansi Bazar Road, Pansi Bazar Overbridge. Guwahati Pansi Bazar Overbridge.